অগপৰ জ্যেষ্ঠ কৰ্মীক বিজেপিৰ গামোচা পিন্ধাই দলত যোগদান কৰা বুলি ছ'চিয়েল মিডিয়াত অপপ্ৰচাৰ। গোলাঘাট জিলা মেৰাপানীৰ অসম গণ পৰিষদ দলৰ জ্যেষ্ঠ কৰ্মী বুধেশ্বৰ পাঠৰীক বলপূৰ্বকভাৱে বিজেপি দলৰ গামোচা আৰু টুপি পিন্ধাই বিজেপিত যোগদান কৰিছে বুলি ছ'চিয়েল মিডিয়াত অপপ্ৰচাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। উল্লেখযোগ্য যে যোৱা 15 আগষ্ট তাৰিখে গোলাঘাট জিলাৰ বিজেপি দলৰ সভাপতি দেৱজিৎ বৰাসহ 4-5জন লোকে অসম গণ পৰিষদ দলৰ জ্যেষ্ঠ কৰ্মী বুধেশ্বৰ পাঠৰীৰ ঘৰত আহি তেওঁ সন্মান জনাম বুলি কৈ তেওঁৰ সন্মতি নোলোৱাকৈ হঠাৎ বিজেপিৰ গামোচা আৰু টুপি পিন্ধাই মোবাইলত ফটো উঠাই বিজেপিত যোগদান কৰিছে বুলি ছ'চিয়েল মিডিয়াত অপপ্ৰচাৰ কৰাক লৈ ক্ষোভিত হৈছে পাঠৰীয়ে। বিজেপিৰ কৰ্মী দেৱজিৎ বৰাক অগপ দলৰ কৰ্মীক তেনে অপদস্থ নকৰিবলৈ তীব্ৰ গৰিহণা দিয়ে পাঠৰীৰ লগতে মেৰাপানী আঞ্চলিক অগপ দলৰ কৰ্মকৰ্তাসকলে। তেওঁলোকে এটা কথা মোক ক'লে, সন্মানীয় মানুহ হিচাপে আপোনাক আমি 15 আগষ্টৰ দিনা সন্মান জনাবলৈ আহিছোঁ, কিন্তু সন্মান জনোৱাৰ নামত তেওঁলোকৰ মানে দলীয় গামোচা আৰু মানে টুপি মোক পিন্ধাই আৰু লগতে বহী দুখন দি ইতিমধ্যে এইটো কৰাৰ পাছতেই তেওঁলোকে যে মোৰ গোটেই চৰিত্ৰটো, মোৰ গোটেই বিষয়টো ছ'চিয়েল মিডিয়াত আপ টু ডেট কৰি গোটেই প্ৰচাৰ কৰি দিয়াত মই অতি মৰ্মান্তিক দুখ পাইছোঁ। আৰু ভৱিষ্যত তেওঁলোকে এই বিষয়ৰ ওপৰত তেওঁলোকে যাতে নকৰে, মই তেওঁলোকৰ ওচৰত মই অনুৰোধ কৰিছোঁ। আৰু মই ভৱিষ্যত বৰ্তমান অসম গণ পৰিষদ দলৰ জ্যেষ্ঠ নেতা সহকৰ্মী, আৰু গতিকে এতিয়াও মই বৰ্তমান AGP দল অসম গণ পৰিষদ দলৰ কৰ্মী হিচাপে কাম কৰি আছোঁ আৰু কৰি যাম। গতিকে এইমতে মই স্পষ্টীকৰণ দিয়া হ'ল। যোৱা 15 আগষ্টৰ তাৰিখে আমাৰ দৈয়াং অঞ্চলৰ দলৰ জ্যেষ্ঠ কৰ্মী, সকলোৱে সন্মানীয় বুধেশ্বৰ পাঠৰী ডাঙৰীয়াৰ গৃহত গোলাঘাট জিলা বিজেপি দলৰ সভাপতি দেৱজিৎ বৰাসহ 4-5জনমান লোক আহি তেওঁ কোনো আগতীয়া খবৰ খাতি নিদিয়াকৈ তেওঁৰ ঘৰলৈ হঠাতে আহি তেওঁলোকে পাঠৰী ডাঙৰীয়াক জনাই যে এজন জ্যেষ্ঠ কৰ্মী হিচাপে আপোনাক আমি সম্ভাষণ জনাবলৈ আহিছোঁ। আৰু লগে লগে তেওঁলোকে পাঠৰী ডাঙৰীয়াৰ কোনো সন্মতি নোলোৱাকৈ এখন বিজেপি দলৰ গামোচা আৰু এটা টুপি পিন্ধাই দিয়ে। পিন্ধাই তেওঁলোকে সেই স্থান ত্যাগ কৰে আৰু লগে লগে তেওঁলোকে এই কাৰ্য ছ'চিয়েল মিডিয়াত আপলোড কৰি পাঠৰী ডাঙৰীয়াক দলৰ এজন জ্যেষ্ঠ কৰ্মী হিচাপে জনমানসত তেওঁ ভাৱমূৰ্তি যথেষ্ট ম্লান কৰে। আৰু এই কাৰ্যৰ আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, যিহেতু পাঠৰী ডাঙৰীয়া এতিয়াও অগপৰ দলৰ এজন জ্যেষ্ঠ কৰ্মী আৰু ভৱিষ্যতে থাকিব। গতিকে এনেধৰণে যাতে অগপৰ দলৰ কোনো কৰ্মকৰ্তাক এনেকুৱা আভুৱা ভৰাভাৱে বিজেপি দলত যোগদান কৰা বুলি যাতে প্ৰচাৰ নচলায়, তাৰ বাবে আমি তেওঁলোকক সতৰ্ক কৰোঁ।